3 ঐ তইতো RS লোৱাৰ কথাহে আছিলে RS ল'ম বুলি কৈ তই NSখন কিয় চইচ কৰিলি সেইবোৰ বহুত কথা কি কবি কেলা সেইবোৰ ইমান তই সুধিব নালাগে বাৰু এতিয়া এইটো সেইটোক দেখিছনে নাই এইটো দেখিছ কি কৰি আছে গম পাইছনে সেইটো মাথাত এতিয়া নতুনকৈ ৰিলছৰ পোক সোমাইছে সেই ব্লগহে বনাই আছিল নতুনকৈ ৰিলছৰ পোক সোমাইছে এতিয়া জনেকে যায় কেমেৰাটো নাছিলে গান এটা লগাই লৈ পেলাই ৰিলছত নাচি থাকে সব ইয়াৰ কাৰণেই হ'ল বাইকৰ কথাটো গম পাইছনে কি হ'ল মই বাইক ল'বলৈ গ'লোঁ তাক মই লৈ গ'লোঁ বোলো ব'ল তই আৰু মোতকৈ সি অকণমান ধৰ কথা চথা ভালকৈ পাতিব পাৰিব মানুহটোৰ লগত মই সেই বুলিও গ'লোঁ তাৰপিছত আৰু দেউতাও গ'ল নহয় যোৱাৰ পিছত সি বাইকখন লোৱাৰ সময়ত কি ক'লে প্লেটিনাখন চাই আছে মানে প্ৰথম প্লেটিনাখন চাই আছে মোক কৈছে প্লেটিনাখনকে চা নহ'লে RS ল'ব নালাগে তেনেকৈ ক'লে তাৰপৰা মোৰতো মন RS লোৱাৰ মই ঘৰতে কৈছোঁ তোক তইতো জানই ফোন কৰিও সুধিছোঁ মই বোলো RS আছেনে নাই এনেকৈ তেনেকৈ তাৰপৰা সি ক'লে বোলে হ'ব মাতি দিলে গুচি গ'লোঁ তাকো লৈ যোৱাটো কাৰণে মোৰ প্ৰব্লেম হৈ গ'ল RS ল'ব নিদিয়ে প্লেটিনাৰ কথা কৈ আছে আৰু দেউতাটো বুঢ়া মানুহ RSখন দেখি দেউতাই অকণ ভয় খাইছে মানে গম পাইছে যে RSখন নলওক সি বেলেগ এখন লওক সি দেখুৱাই আছে কুকুৰৰ পোৱালিয়ে প্লেটিনাখন লওক 100 cc নে 110 cc সেইখন যেনে তেনে মই NSখনকে উঠাই আনিছোঁ ই মানে তোক মই ক'লোঁ এনেকুৱা কামোৰ পাইছোঁ কালি এনেকুৱা কামুৰিছে তোক মানে বুজাব নোৱাৰোঁ মই তই তাক লৈ কিয় যাব লাগে সেইটো ভুল হ'ল না আৰে মই FZ250 লোৱাৰ কথা আছিলে আমাৰ দেউতাৰ পোকৰ মূৰত এইটো স্কুটিখনৰ কথাটো ইয়ে সোমোৱালে ই তোকো কৰিছে মানে মই FZ250 লোৱাটো চিয়ৰ তাৰপিছত গৈ পেলাই ই আমাৰ দেউতাৰ আগত কৈ দিলে নাই এক্টিভাখন ল'বলৈ দিয়ক এক্টিভাখন ভাল ঘৰৰ চবেই চলাব পাৰিব লাষ্টত গৈ এক্টিভা ল'ব লগা হ'ল সি নিজে কিন্তু পালচাৰ চলাই আছে NSখনো কিমান মেনেজ কৰি লৈছোঁ গম পাইছনে নাই কি হ'ল সি নিদিয়ে না ল'বলৈ সি নিদিয়ে মই ক'লোঁ বোলো তই দেউতাক বুজা মানে তোক মই নিছোঁ কিহৰ কাৰণে তই ক'লে মোৰ দেউতাক বুজালিহেঁতেন তোৰ দেউতাক মই বুজালোহেঁতেন তই ল'বলৈ ক'লে সি কৰি আছে কি খুৰা নালাগে নিদিব তাক এইখন নিদিব প্লেটিনাখন দিয়ক তাৰমানে বিয়েৰৰ মন মানে মোৰ পৰা যদি বিয়েৰ এটা পাই সি কিবা এটা কৰি চাব মানে তাৰপিছত মই তাক কৈ দিলোঁ বোলো তই মিলাই দে মোক তেনেকুৱা নকৰিবি মানে এটলিষ্ট বুজা ন দেউতাক ল'বলৈতো মোৰ মন যায় তাৰপিছত আৰু কেলা বিয়েৰ এটা খুৱাইছোঁ বহুত সময় সি চিন্তা কৰি আছে মানে বিয়েৰটো খায়ো আৰু টকা 200 মানো ল আৰু লাগে যদি টকা 200 মানো ল সেইটোও নামানে তাৰপিছত আৰু যেনে তেনে মই বোলো নাই তোৰ বোলো গাৰ্লফ্ৰেণ্ডৰ কথা ঘৰত মই লগাই আছোঁ সেইটো যেতিয়াই ক'লোঁ মোক কৈছে NSখনকে লৈ ল NSখনকে ল একো নহয় মই যদি গাৰ্লফ্ৰেণ্ডৰ কথাটো প্ৰথমতে ক'লোহেঁতেন তেতিয়াতো বাইকৰ বিয়েৰ খৰচ নাহিলহেঁতেন না মই পাহৰি থাকিলোঁ মানে হ'ল নে তোৰ কি কামুৰি আছে লোকেশ্যন ভাল নহয় অথনি এবাৰ ৰখি আছ 1.5 ঘণ্টা 2 ঘণ্টা হ'ল আমি ইয়াত খাৰা হৈ আছোঁ একো বেলেগ লোকেশ্যনত যাবলৈ নাই কি বেলেগ লোকেশ্যনত যাবলৈ নাই বাইকত হাত নিদিবি বাইক আজি দিব নোৱাৰোঁ মই নতুন বাইকখন লৈ নতুন লোকেশ্যন এটা কিবা এটা কৰিব লাগিব কি একো নতুন লোকেশ্যনত নহয় বাইক চাইক দিব নোৱাৰোঁ মই কিয় তোৰখন লৈ যা য'ত যি কৰ মই ঘৰ যাম এতিয়া কি হ'ল NS মোৰ কাৰণে পাইছা তুমি হৈছে বাদ দিয়া বহুত চাটিছোঁ তোমাকো মই তুমি কম চাটিছা মোক ডিলাৰৰ মানুহকেইটাৰ আগত সেইটো মোৰ লগত পঢ়া ল'ৰা কেলা লাষ্ট পাইছোঁ তোক নি লৈ একো নহয় তই প্লেটিনা ল'লেও তোক মানুহে নাহা এইবোৰ নহয় বাদ দে বাইক চাইক নাপাওঁ শুন মোৰ কাৰণে পালি আৰু 10,000 টকা সোমাই দিছোঁ মই কিহে কমাই দিলে ডিলাৰত ডিছকাউণ্ট চলি আছে এতিয়া হেলমেট এটাৰ লগত 2 লিটাৰ তেল দিছে 10,000 টকা সিহে ডিছকাউণ্ট দিলে তই সেইটো নাপাৱ যা সিটো বাইক চাইক মই দুখন লৈ গুচি যা তই মই গৈ থাকোঁ একো চাবি দিবলৈ নাই চাবি দিবলৈ নাই নাম বাইকৰ পৰা কি ফটো আমি দিয়ে এইবোৰ মাথা মাৰি যাম নাই বাইকৰ পৰা নামি দে মই চাম মই তোৰ বাইক পেলাই দিম কিন্তু তোৰ বাইক পেলাই দিম এইফালে তই বাইকৰ পৰা নামি দে মই কৈ আছোঁ কিন্তু পৰিব এতিয়া নাই মই পেলাই দিম বাইকৰ পৰা নামি দে নিদিবি ফটো নুঠাবি মই আপলোড কৰাই নাই এখন ফটো কালিয়ে বাইক আনি তই 2খন লৈ যাচোন 2খন মই কৰিছিলোঁ তেনেকৈ বাইক অনাৰ পিছত নাম নাই নিদিওঁ মই একো নিদিওঁ নাম আৰে চাধাখিনি খা নাই কিয় মাথাটো কামুৰি আছোঁ অথনি বনাই আছোঁ ফটো এখন লৈ উঠিবলৈ দে
দে উঠা ফটো এখন উঠাই দে উঠা দে মোবাইলটো দে এ নাই তই পটককৈ আপলোড কৰি দিবি নহয় নালাগে ঐ মই যাওঁ ঐ ইটো তই উঠা যদি বুজিছ চেৰা নাখাওঁ বাদ দে ব'ল চাবিটো তই আঁতৰাই দে বাইকখন কেনেকৈ উলিয়াম ফটো এখন উঠিব লাগিছিল কিন্তু নালাগে পাছত উঠিবি অকণমান পুৰণা হৈ ল'ল বাইক